সন্ধিয়া জনালোঁ সকলোকে। আজি মই এটি ৰেচিপি প্ৰস্তুত কৰিবলৈ লৈছোঁ। এইখিনি যে দেখিছে এইখিনি মাংস, ইয়াতে আছে নিমখ, হালধি, মিঠাতেল আৰু বিভিন্ন ধৰণৰ অলপ অলপ মছলা দি দিছোঁ। যিহেতু সেইখিনি দেখুৱাবলগীয়া বস্তু নহয়, মাংস বনালে সকলোৱে মছলা দি খায়, সেইবাবে দেখুৱাবলগীয়া নহয় বুলি কৈছোঁ। তথাপিও এইখিনি মই দি লৈছোঁ আৰু এই গিলাচটো যে দেখিছে এই গিলাচটোত খুন্দি লৈছোঁ আদা, নহৰু, জলকীয়া। বিশেষ খুন্দা নাই, অলপ থেতেলিয়াই দিছোঁ। তাৰপাছতে এইখিনি যে দেখিছে আলুগুটি, এই আলুগুটিখিনি হাফ বইল কৰি লৈছোঁ। তাৰপাছতে এই কাঁহীখনত আছে বিলাহী, গাজৰ, ওলকবি, তাৰপাছতে দিছোঁ কেঁচা মটৰ আৰু কিনাৰতে অলপ এয়া পিঁয়াজ কাটি লৈছোঁ। তাৰপাছতে এয়া বাৰীৰে পিঁয়াজ পাত আৰু নহৰু পাত, এইখিনি অলপ চুটি চুটিকৈ কাটি ল'ম। আৰু এটা বস্তু দেখুৱাম, এই যে বাঁহৰ চুঙা পিঠা বনাবলৈ কেইবাটাও বাঁহ কাটি আনিছিলে আৰু ভাবিলোঁ এটা বহা দেখি এনেদৰে চুঙাত ভৰাই ফেচবুক পেজত হওক বা ইউটিউবত দেখিছোঁ বহুতে খাইছে, আমি কিন্তু কৰিও পোৱা নাই, খায়ো পোৱা নাই। সেইবাবে আজি এইটো প্ৰস্তুত কৰিম বুলি ভাবিলোঁ আৰু আপোনালোকে চাই থাকিব দেই। পিঁয়াজ পাতখিনি ইয়াতে এনেদৰে কাটি ল'লোঁ। এইখিনি ধনিয়া পাত দি লৈছোঁ, ইয়াতে ধনিয়া পাত দি সানি লৈছোঁ আৰু বাচনটো সৰু হোৱাৰ বাবে ইয়ালৈ মই বাকি লৈছোঁ। এতিয়া এইখিনিও লগতে দি দিওঁ। এইখিনি খুব ভালদৰে এনেদৰে মই সানি লৈছোঁ। তাৰপাছতে অলপ অলপকৈ চুঙাত ভৰাম এতিয়া। অলপ অলপকৈ ভৰাব লাগিব, চুঙাটো অলপ ফুটাটো সৰু হোৱাৰ নিচিনা হৈছে। চুঙাত ভৰা এয়া বাহিৰত ডাঙৰকৈ জুই একুৰা ধৰি মাংস চুঙাত পুৰি আছোঁ দেই। চুঙা পুৰি আনিছোঁ আৰু ইয়াতে চাই লওঁ দেই। এনেকৈ ওলাব নাই, কেনেকৈ ওলাব, নোলায়। খাওঁ, ওলাইছে দেই। এই আৰু এটা আছে, এইটো উলিয়াওঁ। এটা উলিয়ালোঁ, এয়া গন্ধটো ধুনীয়া হৈছে দেই। এয়া চাওক, বাঁহৰ চুঙাত বনোৱা মানে পোৰা মাংস বৰ ধুনীয়া গোন্ধাইছে। এয়া চাওক, আজি ভাতৰ লগত এনেদৰে খাব লাগিব দেই।